দ্বিতীয় স্বামীলৈ তেলাহী নিবাসী মই ইব্ৰাহিম আলী দেৱানলৈ বিয়া হওঁ। বিয়াৰ পিছত তেওঁ মানে প্ৰথম স্ত্ৰী ঢুকুৱাত মোক মানে বিয়া পাতে। পিছত তেওঁৰ ডাঙৰ ল'ৰা এটা ছোৱালী এজনী আছে। মোক তেওঁলোকে বহুত অত্যাচাৰ কৰে। মই তেনেকৈ থাকোঁ, তেওঁলোকৰ লগত মই ইমান বলে নোৱাৰোঁ। তিনিজনে লগ লাগি মোক মাৰধৰো কৰে। মই তথাপিও মান সন্মানৰ খাতিৰত মই তেনেকৈ থাকোঁ যদিও পিছত তেওঁলোকে আমাৰ ভাই ককাইৰ পৰা মোক মাটি মানে একঠা লৈ দিব ক'লে। মই মাটি একঠা লৈ দিব নোৱাৰোঁ বুলি কোৱাত লাষ্ট টাইম তেওঁলোকে মোক যোৱা 14/7/2024 তাৰিখ সম্পূৰ্ণ যৌতুকৰ দাবী কৰে। যৌতুকৰ দাবী কৰে আৰু মোক মাৰধৰ কৰি ঘৰৰ পৰা মানে খেদি দিয়ে। মই ধৰমটোল থানাৰ আৰক্ষীৰ ওচৰ চাপোঁ, তেতিয়া তেওঁলোকে আহি পেলাই মোৰ লগত মিলামিলি হয় যদিও মোক কয় চক্ৰান্ত কৰি মোক ঘৰত পঠিয়াই দিয়ে, দুদিন থাকি আহা, তোমাক লৈ যাম। তাৰপিছত 15-20 দিন পিছতো নহাত মই তেতিয়া আকৌ ধৰমটোল থানাৰ আৰক্ষীক এজাহাৰ দিওঁ। দিয়াত তেওঁক মাতে, তেওঁ মাতিলেও মানে তেওঁ দুনিয়াই মানে প্ৰলোভন জাতীয় কথা কৈ পেলাই মোক ঘূৰাই ৰাখে আৰু মোক মানে এৰি দিম বুলি ভাবুকিও দেখায়। এনেকৈ কৈ মানে বহুত কিবা কিবি কৰি মানে 3 মাহমান এনেকৈ থকাৰ পিছত মই মানে কোৰ্টত কেছ দিম বুলি কোৱাত তেওঁলোকে মোৰ মানে আমাৰ মানুহৰ লগত যোগাযোগ কৰি দুই পক্ষৰ মিলামিলি হোৱাত মোক মানে 30-10 লগত লৈ আৰু কেইজনমান মানুহক লগত লৈ মই মোৰ মালখিনি আনিব যোৱাত মালখিনি এনেকৈ গাড়ীত ভৰাই কৰাত তেওঁলোকে মোক বহুত অত্যাচাৰ কৰি মানে ল'ৰা ছোৱালী বাপেকে লগাই দিয়ে। ল'ৰা ছোৱালী দুটাই মোক বহুত অত্যাচাৰ কৰি মাৰধৰ কৰে আৰু মই যিকেইজন মানে মানুহ লৈ গৈছিলোঁ লগত তেওঁলোকৰ ওপৰত মিছা অভিযোগ দি মৰিগাঁও আদালতত কিবা কেছ দিছে বুলি শুনিছোঁ। স্বামীৰ নাম ইব্ৰাহিম আলী দেৱান, তেওঁৰ ঘৰ তেলাহী চাৰিআলিত। মই মানে ন্যায় বিচাৰিছোঁ আৰু মই মৰিগাঁৱৰ বিভিন্ন মহিলা সংগঠনৰ পৰা মই অলপ মানে সহায় সাৰথি বিচাৰিছোঁ আৰু